হেল্ল' মেঘা, তুমি মোৰ কথাবোৰ শুনিছা নাই? প্লিজ কিবা এটা কোৱা, মোৰ বহুত ভয় লাগিছে। আজি মই যেনেকৈ হ'লেও ইয়াৰ পৰা বাহিৰ হ'বই লাগিব। এইখন ঘৰত আৰু মই সদায় সদায় কষ্টত থাকিব নোৱাৰোঁ। মেঘা, মই তোমাক যিবোৰ কথা ক'লোঁ সেইবোৰ তুমি আস্থাহঁতকো ক'বা। আৰু প্লিজ যিমান সোনকালে পাৰা মোক হেল্প কৰা। মই সঁচাকৈ বহুত কষ্ট পাইছোঁ। মই তোমাৰ লগত বেছি দেৰি কথা পাতিব নোৱাৰোঁ। যদি কেনেবাকৈ সিদ্ধাৰ্থই গম পাই যায় তেতিয়া বহুত ডাঙৰ কথা হ'ব। প্লিজ মেঘা, কিবা এটা হেল্প কৰা। সিদ্ধাৰ্থ, হেল্ল' ৰিয়া, তুমি কি কৈ আছা? মই যে একো শুনি পোৱা নাই। ভালকৈ কোৱাচোন, তুমি আছা ক'ত? নেটৱৰ্কটো বহুত ডিষ্টাৰ্ব দিছে, ভালকৈ কোৱা, মই সঁচাকৈ শুনি পোৱা নাই। মেঘালৈ ফোন কৰিছিলা? তাইৰ লগত কথা পাতিলা তুমি? ভালেই হ'ল, তুমি কোৱা কথাবোৰ তাই শুনি নাপালে। শুনি পোৱা হ'লে তুমি কি ভাবিছা হা? মই বুৰ্বক? মই জানিছিলোৱেই তুমি যে এনেকৈ কিবা কৰিবা। ব'লা ৰুমলৈ ব'লা, তোমাক আজি ৰুমত বন্দী কৰিব লাগিব। তোমাক কিমানবাৰ বুজাম মই? এইখন ঘৰৰ তুমি চাকৰণী হয়, গোটেই জীৱন তুমি ইয়াতে থাকিব লাগিব। ব'লা, ফোন কৰিবলৈ যায়। এই দিয়া সিদ্ধাৰ্থ, মই ক'লৈকো নাযাওঁ। মই আজি তোমাৰ একো কথাই নুশুনো। তুমি কি ভাবিছা মই তোমালৈ সদায় ভয় কৰোঁ কাৰণে আজিও ভয় কৰিম? মই আজি কাৰোলৈ ভয় নকৰোঁ। আজি মই যি কৰিম নিজৰ মতে কৰিম। তোমাৰ লগত এইখন ঘৰত আৰু মই কেতিয়াও থাকিব নোৱাৰোঁ। তুমি বহুত বেয়া হয়। মই তোমাক বিশ্বাস কৰিছিলোঁ, কিন্তু তুমি মোৰ লগত বিশ্বাসঘাতকতা কৰিলা। তুমি মোক যিমান কষ্ট দিলা ময়ো তোমাক কষ্ট দিম, তুমি চাই থাকা। মেঘাই মোক হেল্প কৰিব নোৱাৰিব পাৰে, কিন্তু আজি ভগৱানে মোক হেল্প কৰিব, সেইটো কথা মই ভালকৈ জানো। এৰি দিয়া মোক। মনে মনে থাকা ৰিয়া। আজি দেখিছোঁ তোমাৰ মুখখন বেছিকৈ চলিছে। ক'ৰ পৰা সাহস পালা তেনেকৈ কথা ক'বলৈ? তুমি মোক চিনি পোৱা নাই? ইমান ডাঙৰ ডাঙৰকৈ মোৰ আগত কথা কৈছা। শুনা, এইখন ঘৰৰ পৰা তুমি তেতিয়াহে বাহিৰলৈ যাব পাৰিবা যেতিয়া তোমাক মই যাবলৈ দিম। তোমাক আজি মই ৰুমত বন্দী কৰি থ'ম। চাওঁচোন এইখন ঘৰৰ পৰা তুমি কেনেকৈ বাহিৰ হোৱা। তুমি যিয়েই নোকোৱা কিয় তুমি মোলৈ ভয় কৰিবই লাগিব। আৰু তুমি মেঘাক ফোন কৰিলা ঠিকেই, কিন্তু মেঘাই তোমাৰ এটা কথাও নুশুনিলে। শুনা হ'লে বেলেগ কথা আছিল, সেইটো কাৰণে ডাঙৰ ডাঙৰকৈ কথা ক'বলৈ বাদ দিয়া। ব'লা ৰুমলৈ ব'লা। মেঘা, কি হ'ল? কোনে ফোন কৰিছিল? কিবা জৰুৰী কথা পাতি আছিলা চাগে। এই নহয়, তোমাৰ বাইদেৱে তোমাক বিচাৰি আছে। যোৱা, তোমাৰ লগত চাগে কিবা জৰুৰী কাম আছে। অ' মামা, আপুনি কি ক'লে? আস্তাবাই বিচাৰি আছিল? অঁ ঠিক আছে, গৈছোঁ ৰ'ব। ৰিয়া বাই ফোন কৰিছিল অলপ আগত। তাকে কিনো ক'লে শুনিয়ে নাপালোঁ। কিবা ইম্পৰ্টেণ্ট কথাৰ কাৰণে চাগে ফোন কৰিছিল। নেটৱৰ্কটো আজিকালি বহুত ডিষ্টাৰ্ব দিয়ে, ইম্পৰ্টেণ্ট কথা ক'লে শুনিয়ে পোৱা নাযায়। হ'ব দিয়ক, মই আস্তাবাৰ ওচৰলৈ যাওঁ। সিদ্ধাৰ্থ, মই তোমাক কৈছিলোঁ নহয়, আজি তোমাক মোৰ পৰা কোনেও বচাব নোৱাৰে। তুমি অথনি মোৰ ওপৰত বহুত হাঁহিলা, এতিয়া আমি চবেই তোমাৰ ওপৰত হাঁহিম। তুমি কি ভাবিছিলা মই তোমাৰ কাৰণে আজিও ভয় কৰোঁ? মই তোমাৰ কাৰণে ভয় কৰা হ'লে তোমাৰ এনেকুৱা দশা নহ'ল হয়। তুমি মোৰ লগত বহুত অত্যাচাৰ কৰিলা, আৰু সেইটো কাৰণে আজি তুমি জেললৈ যাব লাগিব। ছাৰ, সিদ্ধাৰ্থক এতিয়াই লৈ যাওক। আমি ইয়াক চাব বিচৰা নাই। এনেকুৱা মানুহৰ পৰা আঁতৰি থকাই ভাল। আৰু শুনা সিদ্ধাৰ্থ, তোমাৰ লগত আজি মই যি কৰিছোঁ সেয়া তোমাৰ মাৰ লগতো কৰিম, কাৰণ তোমাৰ মা আৰু তুমি একেই হয়। তোমাৰ মা ক'ত আছে আমি বিচাৰিব লাগিব। ৰ'বা, চাই থাকা তুমি। হ'ব ৰিয়া, তুমি মোক ভয় দেখুৱাব নালাগে। তোমালৈ মই অলপো ভয় নকৰোঁ। তুমি আজি বহুত ডাঙৰ ভুল কৰিছা। মনত ৰাখিবা, মই আকৌ ঘূৰি আহিম তোমাৰ ওচৰলৈ। তোমাক মই কেতিয়াও জিকিবলৈ হ'ব নিদিওঁ। ভিনদেউ, বহুত হৈ গ'ল। আমি আৰু সহ্য নকৰোঁ। আপোনাক মোৰ ভিনদেউ ক'বলৈও লাজ লাগিছে। আপোনাক আমি ইমান বিশ্বাস কৰিছিলোঁ, কিন্তু আপুনি ৰিয়া বাৰ লগত বিশ্বাসঘাতকতা কৰিলে। ছাৰ, আপোনালোকে কি চাই আছে? এতিয়া এওঁক লৈ যাওক, আৰু এনেকৈ শাস্তি দিব যাতে আন কাৰো লগত কেতিয়াও নেক্সট টাইম বিশ্বাসঘাতকতা কৰিব নোৱাৰে। যাওক।
লৈ যাওক সোনকালে। বাইদেউ চিন্তা নকৰিব, সি আমাৰ পৰা বাচি থাকিব নোৱাৰে। সিয়াক আজি আমি ভালকৈয়ে শিকা দিম। ই নিজকে বহুত ডাঙৰ গুণ্ডা বুলি ভাবিছে। এনেকুৱা গুণ্ডা আমি বহুত দেখিছোঁ, একোডাল কৰিব নোৱাৰে। আপোনালোকে নিশ্চিন্ত মনে থাকক। ৰিয়া বাইদেউ, আপুনি যি কৰিলে ভালেই কৰিলে। ইয়াক আজি চাই ল'ম আমি। ঐ ব'ল, জেললৈ ব'ল। তোৰ উৎপাতটো বেছি বাঢ়িছে। নিজৰ পত্নীৰ ওপৰত হাত উঠাও, নিজৰ পত্নীক অত্যাচাৰ কৰ, বিশ্বাসঘাতকতা কৰ। তই আজি ভালকৈ মজা পাবি। আমাক চিনি পোৱা নাই? অঁ, তই তোৰ পত্নীৰ কাৰণে ভয় নকৰিব পাৰ, কিন্তু আমাৰ কাৰণে চবেই ভয় কৰে। তয়ো ভয় কৰিব লাগিব। ব'ল, এই ৰৈ থাকি একো লাভ নাই। ছাৰ, বাইদেউ, আমি আহিছোঁ। আপোনালোকে এতিয়া চিন্তা কৰি নাথাকিব। বিয়া ঘৰ হয়, এনজয় কৰক। আপোনালোকক কোনেও একো কৰিব নোৱাৰে। ৰিয়া বাইদেউ, আপোনাৰ লগত যি হ'ল সেয়া একেবাৰে ভাল নহ'ল, কিন্তু এতিয়া আপুনি নিশ্চিন্ত মনে থাকক। আপুনি সঁচাকৈ বহুত লাকি হয়, এনেকুৱা ফেমিলি পাইছে। আপোনালোকে এনজয় কৰক ভালকৈ। আকৌ যদি কিবা প্ৰব্লেম হয় তেতিয়াহ'লে আমাক খবৰ দিব, আমি লগালগ আহি যাম। আমি থাকোঁতে আপোনালোকে একো চিন্তা কৰিব নালাগে। আহিছোঁ। সিদ্ধাৰ্থই মোৰ লগত ইমান বেয়াকৈ বিশ্বাসঘাতকতা কৰিব মই কেতিয়াও ভবা নাছিলোঁ। আজি সি জেললৈ গৈছে, মোৰ বহুত বেয়া লাগিছে। কিন্তু সি মোৰ লগত যি কৰিলে তাৰ কাৰণে সেইখিনি শাস্তি সি পাবই লাগিব। মই তাৰ লগত আৰু কেতিয়াও থাকিব নোৱাৰোঁ। সিদ্ধাৰ্থ আৰু মা বহুত বেয়া হয়। মায়ে মোক বোৱাৰীৰ ৰূপত নহয়, চাকৰিৰ ৰূপতহে ৰাখিছিল। হ'ব ৰিয়া বা, নাকান্দিবা। আমি তোমাৰ লগত আছোঁ নহয়, তোমাক আমি একো হ'বলৈ নিদিওঁ। তুমি এতিয়াৰ পৰা আৰু একো চিন্তা কৰিব নালাগে। সিদ্ধাৰ্থ তোমাৰ লগত যি কৰিলে সেয়া সি এতিয়া নিজেই পাব। মোক তুমি বেয়া নাপাবা ৰিয়া বা। তুমি যেতিয়া ফোন কৰিছিলা, ফোনটো মোৰ হাতত নাছিলেই। কথাবোৰ যদি মই শুনিলোঁ হয় তেতিয়া মই কিবা এটা কৰিলোহেঁতেন, কিন্তু একো নাই। তোমাৰ কথাবোৰ মেঘাই ভালকৈ শুনিলে, আৰু আজি সেইটো কাৰণে মেঘাই তোমাক সহায় কৰিব পাৰিলে। তাই যদি তোমাৰ কথাবোৰ নুশুনা হ'লে তুমি আজি তাতে থাকিব লগা হ'ল হয়। তুমি মেঘাক থেংক ইউ বুলি ক'ব লাগিব ৰিয়া বা। অঁ আস্তা, তুমি ঠিকেই কৈছা। মেঘাক মই থেংক ইউ বুলি ক'বই লাগিব। আৰু এবাৰ থেংক ইউ বুলি ক'লেই নহ'ব, বহুতবাৰ ক'ব লাগিব। কাৰণ মেঘাই মোক আজি বহুত ডাঙৰ হেল্প কৰিলে। কিন্তু মই এটা কথাহে বুজি পোৱা নাই, মেঘা, তুমিতো কৈছিলা তুমি মোৰ কথা একো শুনি পোৱা নাই, নেটৱৰ্ক ডিষ্টাৰ্ব দিছে। ৰিয়া বা, তেতিয়াহ'লে তুমি কেনেকৈ জানিলা? মই জানি বুজি মিছা কথা কৈছিলোঁ। কাৰণ মই জানিছিলোঁ যে তোমাৰ হাতৰ পৰা ফোনটো ভিনটোৱে লৈ ল'লে, আৰু সেইটো কাৰণে মই মিছাকৈ ক'বলৈ বাধ্য হৈ গ'লোঁ। মিছা কথা নোকোৱা হ'লে আমাৰ কাৰণে বিপদ হ'ল হয়। বাহ মেঘা, তোক কিন্তু মানিব লাগিব দেই। তই যি কৰিলি বহুত ভাল কৰিলি। তইতো মোতকৈ টেঙৰ ওলালি। পুলিচক তই ৰিয়া বাহঁতৰ ঘৰলৈ পঠাই বহুত ভাল কাম কৰিলি। কাৰণ পুলিচক নপঠোৱা হ'লে ৰিয়া বাহঁতে তাতে থাকিবলগীয়া হ'ল। আৰু এই বিষয়টো ইয়াতে শেষ কৰিব লাগে। আজি বৃষ্টিৰ মূৰত তেল দিয়া হয়। তোমালোকে এতিয়া এনেকৈ থাকিলে হ'ব জানো? অলপ পিছত মানুহবোৰ আহিবই। ব'লা আমি ৰেডি হৈ লওঁগৈ। ৰিয়া বা, তুমি এতিয়া কান্দি থাকিবলৈ বাদ দিয়া। তুমি একো চিন্তা কৰিব নালাগে, আমি আছোঁ নহয় তোমাৰ লগত। কি হ'ল চিন্তা? বুলবুলি, তুমি আমাৰ বৃষ্টিক মেহেন্দি আঁকি দিব লাগিব নহয়। যোৱা ৰেডি হৈ লোৱা গৈ। এনেকৈ কান্দি থাকিলে হ'ব জানো? আছে বা মেঘা, ব'লা আমি নিজৰ কামত লাগোগৈ। মানুহবোৰ আহিবলৈ বেছি সময় নাই আৰু। কাইলৈ মোৰ বিয়া আছে, মোৰ যে বিশ্বাসেই হোৱা নাই। ঘৰৰ ভিতৰতে ইমান দিন থাকিলোঁ, এতিয়া কাইলৈৰ পৰা মই বাহিৰলৈ ওলাবলৈ পাম। বহুত ভাল লাগিব মনটো। অঁ বুলবুলি পেহী, তুমি যে মোক ধুনীয়াকৈ মেহেন্দি আঁকি দিবা দেই। বহুত ধুনীয়া হ'ব লাগিব ডিজাইনটো, তেতিয়াহে মোৰ দেখিবলৈ ধুনীয়া লাগিব। আৰু হাতখনৰ ওপৰলৈকে আঁকিবা দেই, কমকৈ আঁকিলে মানে ভাল নালাগিব নহয়। মই ফটো মাৰিমতো, সেইটো কাৰণেই কৈছোঁ। যিমান দেৰি হয় হওক, কিন্তু ধুনীয়াকৈ আঁকিবা। হয় নেকি বৃষ্টি? হ'ব দিয়া, মই তোমাৰ হাতত মেহেন্দি ধুনীয়াকৈ আঁকি দিম। আৰু তুমি কৈছিলা নহয় তোমাৰ হাতত মেহেন্দি কেনেকুৱা ডিজাইনৰ আঁকিব লাগিব, মোৰ মনত আছেতো। তুমি কিন্তু হাতখন নিহিলাবা, যেনেকৈ থৈছা তেনেকৈ আঁকিবা, তেতিয়াহে মই ভালকৈ আঁকিব পাৰিম। হিলালে মানে ডিজাইনটো বেয়া হৈ যাব নহয়, সেইটো কাৰণে এনেকৈ থোৱা আছে এখন। তুমি হাতখন একেবাৰে নিহিলাবা, নহ'লে ডিজাইনটো সঁচাকৈয়ে বেয়া হৈ যাব। আৰু বুলবুলি পেহী শুনাচোন, তুমি ফাৰ্ষ্টে বৃষ্টিক আঁকি লোৱা, তাৰপিছত মোক আঁকি দিবা দেই। আৰু মোৰ পাছত নেহাক আঁকি দিবা। কুকিৰ হাতত মেহেন্দি নাআঁকিলেও হ'ব, কুকিয়ে নিজৰ হাতত মেহেন্দি নিজে আঁকিব। হয় নাই কুকি?
নেহা তুমি মনে মনে থাকা যিটি কথা নকবা মই কৈছিলো মই নিজৰ হাতত মেহেন্দি নিজে আঁকিম কিন্তু এতিয়া মোৰ নিজে আঁকিবলৈ মন যোৱা নাই সেইটো কাৰণে মোৰ হাতত মেহেন্দি বুলবুলি পেহী আঁকি দিব পেহী আঁকি দিবা দেই বৃষ্টিৰ হাতত তুমি ইমান ধুনীয়াকৈ মেহেন্দি আঁকিছা মোকো তুমি তেনেকৈ আঁকি দিব লাগিব আঁকি দিবা নাই কিন্তু মই তোমাক বহুত বেয়া পাম তুমি কিমান হুলস্থুল কিয় কৰিছা কুকি তুমি চিন্তা নকৰিবা তোমালোক যিমান কেইজনী আছা মই চবকে ধুনীয়াকৈ মেহেন্দি আঁকি দিম হ'বনে হুলস্থুল নকৰিবা আকৌ তোমালোকে যদি এনেকৈ কাজিয়া কৰি থাকা তেতিয়া ভাল নেদেখিব নহয় ৰ'বা ফাৰ্ষ্টে মই বৃষ্টিক আঁকি লওঁ তাৰপিছত তোমালোক এজনী এজনীকৈ আঁকি দিম হ'বনে বৃষ্টি ডিজাইনটো কেনেকুৱা লাগিছে ভাল লাগিছে নাই পেহী ভাল লাগিছে বহুত ভাল লাগিছে পেহী তুমি যে সঁচাকৈ বহুত ধুনীয়াকৈ মেহেন্দি আঁকিবলৈ জানা মোকো শিকাই দিবাচোন তেতিয়া মই তোমাৰ নিচিনাকৈ ক'ৰবাত গৈ মেহেন্দি আঁকি দিব পাৰিম তোমাৰ হাতখন দেখিবলৈ ইমান ধুনীয়া লাগিছে পেহী তুমি মোক কেতিয়া আঁকি দিবা মেহেন্দি বেছিবা সোনকালে আঁকা আকৌ আমাকো আঁকিব লাগিব নহয় আমি বহুত কেইজনী আছো ধুনীয়াকৈ আঁকি দিবা দেই তেতিয়াহে আমাৰ হাতখনে দেখিবলৈ ধুনীয়া লাগিব ভাইটি তুমি আঁকিবা নাই তোমাৰ হাততো আঁকি দিবলৈ ক'বা পেহী তেতিয়া আমি চবে একেলগে ধুনীয়াকৈ ফটো মাৰিব পাৰিম বৃষ্টিবা সঁচাকৈ ভাল লাগিছে তোমাক দেখিবলৈ বা গোটেইবোৰ তাৰমানে ইয়াতে আছাহি মই আকৌ তোমালোকক বাহিৰত বিচাৰি ফুৰিছোঁ বৃষ্টি তোমাৰ হাত দুখন দেখুৱাচোন চাওঁ বাহ আমাৰ কইনাক ধুনীয়া লাগিছে দেই কাইলৈতো আৰু ধুনীয়া লাগিব কাৰণ কাইলৈ মেকআপ আৰ্টিষ্ট আহিব নহয় আমাৰ কইনাক ধুনীয়াকৈ মেকআপ কৰি দিব বুলবুলি পাৰিছা দেই মোকো আঁকি দিবাচোন সময় হ'লে মানে মোৰ হাত দুখনো ফটো মাৰিব লাগিব ভালকৈ ৰাহুলক দেখুৱাম আকৌ লোৱা মই তোমালোকৰ কাৰণে জেলেপি আনিছোঁ খাই লোৱা সকলোৱে ভোক লাগিছে নহয় বৃষ্টি তুমিতো খাব নোৱাৰিবা মন বেয়া নকৰিবা দেই পিছত খাবা তুমি ঠিক আছে অনন্যা বা মই কিবাকৈ মেহেন্দি আঁকি দিম ফাৰ্ষ্টে ইহঁতকেইজনী আঁকি লওঁচোন নহ'লে হুলস্থুলহে কৰিব অ' বা মই যে জেলেপি নাখাওঁ মিঠা খাবলৈ একেবাৰেই নোৱাৰোঁ ইহঁতকে দি দিয়া ইহঁতে খাই ভাল পাব পেহীয়ে জেলেপি নাখাওঁ বুলি কৈছে যেতিয়া তুমি মোকে দি দিয়া মই খাম মোৰ জেলেপি খাবলৈ বহুত মন যায় সৰহকৈ দিবা দেই এখন দিলে মই নাখাওঁ পেহীক দিয়া কেইখন মোকে দি দিয়া মই খাই দিম বেটা তুমি বেছিকৈ জেলেপি খাব নালাগে ডক্টৰে তোমাক বেছিকৈ মিঠা খাবলৈ মানা কৰিছিলে নহয় এখনেই খোৱা আকৌ পেহীয়ে নাখায় যেতিয়া মই লৈ যাওঁ বেলেগ কোনোবাই খাব পাৰিব নহয় তোমাক মই বেছিকৈ খাবলৈ নিদিওঁ নহ'লে তোমাৰ যিকেইটা দাঁত আছে সেইকেইটা বেয়া হৈ যাব বুজিলা তোমাৰ মায়ে ঠিকেই কৈছে তুমি বেছিকৈ মিঠা নাখাবা আকৌ তোমাৰ দাঁতকেইটা বহুত ধুনীয়া হয় মিঠা খালে মানে দাঁতকেইটা পোকে খাব নহয় পেহী জেলেপি ময়ো নাখাওঁ লৈ যাবা তুমি ময়ো মিঠা খাবলৈ নোৱাৰোঁ নহয় আৰু মায়ে মোক মিঠা খাবলৈ মানা কৰিছে আজি মোক বহুত ডাঙৰ সহায় কৰিলে মই এতিয়া আপোনালোকক কেনেকৈ ধন্যবাদ জনাওঁ একোৱে বুজি পোৱা নাই হ'ব ৰিয়া তুমি আমাক ধন্যবাদ বুলি নক'লেও হ'ব আৰু কিয় ক'ব লাগে আমি কিবা লোকৰ মানুহ নহয় নহয় আমি সকলো নিজৰেই মানুহ ৰিয়া তুমি আজিৰ পৰা নিশ্চিন্ত মনে থাকা কাৰণ তোমাক যদি ভয় দেখুৱাই আছিল ইমান দিনে সি আজি জেলত আছেগৈ আৰু আমি তোমাৰ লগত আছোঁ নহয় তুমি ভয় কৰাৰ কোনো দৰকাৰ নাই এতিয়াৰ পৰা তোমাৰ লগত কোনেও অত্যাচাৰ কৰিব নোৱাৰে বুজিলা আৰু এটা কথা তুমি যদি থেংক ইউ ক'বলৈ বিচাৰিছা তেতিয়াহ'লে আমাক নহয় মেঘাক থেংক ইউ বুলি কোৱা কাৰণ আমি তোমাক একো হেল্প কৰাই নাই যি কৰিছে সেই সকলোবোৰ মেঘাই কৰিছে মইতো আংকুশৰ কথাই কওঁ আমি বহুত লাকি কাৰণ আমি মেঘাৰ দৰে এজনী বোৱাৰী পাইছোঁ অঁ মেঘা তোমাৰ শাহুমাই ঠিকেই কৈছে তুমি এজনী লক্ষ্মী বোৱাৰী হয় আৰু থেংক ইউ মেঘা মই তোমাক বহুতবাৰ থেংক ইউ ক'ম তুমি বেয়া পালেও পাবা কাৰণ তুমি আজি মোক যিমানখিনি হেল্প কৰিলা এয়া মই কেতিয়াও ভাবিব নোৱাৰা এইকেইটা কথাকে আৰু কিমান বাৰ নোকোৱা আৰু কৈ নাথাকিবা কিন্তু মোৰ শুনি আমনি লাগি গৈছে এইটো বিষয়ে ইয়াতে শেষ কৰিব লাগে ব'লা ৰিয়া বা আমি বৃষ্টিৰ ওচৰলৈ যাওঁ আৰু মা আপোনাকো মই এটা কথা কওঁ অকল আপুনি লাগি নহয় ময়ো নেকি আপোনাৰ নিচিনা এজনী শাহুমা পাইছোঁ হ'ব দিয়ক ৰিয়া বা ব'লা আকৌ বৃষ্টিত তোমাক দেখিলে একদম ফূৰ্তি হৈ যাব তোমাৰ কথাটো কৈয়ে আছিল ব'লা কলি বাইদেউ আমাৰ বৃষ্টি ধুনীয়া লাগিছে ন তাতে ৰঙা কাপোৰযোৰ পিন্ধিছে দেখিবলৈ মৰম লাগিছে কাইলৈতো তাইক দেখিবলৈ আৰু ভাল লাগিব কাইলৈ কাপোৰ সলাই মানে তাইৰ আমনিয়ে লাগি যাব আইতাকেও দিছে পেহীয়েকে দিছে আকৌ জেঠাইকে দিছে কাপোৰ সেই নহয় কলি বাইদেউ কাইলৈ আপুনি বিয়ালৈ কি চিনি আহিব কেনেকুৱা লাগিছে মেহেন্দি ডিজাইনটো কোৱা না বুলবুলি পেহীয়ে তোমাক তেনেকৈ আঁকি দিলে আমাকো তেনেকৈ আঁকি দিলে
মোৰ যে বহুত ভাল লাগিছে কাইলৈ ফটোগ্ৰাফাৰত আহিব বুলি কৈছা যে কাইলৈ মই এনেকৈ হাত দুখন দেখুৱাই ফটো মাৰিম দেই টিয়া ধুনীয়া লাগিছে বহুত ধুনীয়া লাগিছে কাইলৈ আমি একেলগে ফটো মাৰিম চবেই ভাল লাগিব তেতিয়া জানো পাই কেনেকুৱা কাপোৰ পিন্ধো কেইদিনমানৰ আগত বাৰু এযোৰ কাপোৰ লৈছিলোঁ মিস্ত্ৰী বিয়াত পিন্ধিবলৈ সেইযোৰ আকৌ ক'লা ৰঙৰ হয় তাতে মায়ে সেইযোৰ পিন্ধিবলৈ মানা কৰিছে কাৰণ মই দেখিবলৈ ক'লা হয় যে তাতে ক'লা কাপোৰযোৰ পিন্ধিলে মানে আৰু বেয়া লাগিব দেখিবলৈ তাকে ভাবি আছোঁ কেনেকুৱা ৰঙৰনো কাপোৰ পিন্ধো কলি বগী তহঁতিচোন কথা পাতি আছ এনেকৈ কথা পাতি থাকিবলৈ বাদ দে নাম জুৰিব লাগে নহয় জোৰ আকৌ তেতিয়াহে হ'ব বহি থাকিবলৈ আৰম্ভ কৰি দিয়ক কৰা বহাই থোৱা বহুত দেৰিয়ে হ'ল হেৰি নহয় প্ৰথমতে গান জুৰিম বুলি ভাবিছে এটা কাম কৰক কুকিবা ক'লৈ গ'লনো দেখা নাই যে তোমালোকে যোৱাচোন এতিয়া নেহাবা আৰু কুকিবাক ইয়ালৈ আহিবলৈ ক'বা মই মাতিছোঁ বুলি ক'বা দেই